ইউটিউব চেনেল তীৰথ ৰেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি প্ৰকৃতি প্ৰদত্ত ঔষধি দ্ৰব্যৰ গৱেষক তথা আধ্যাত্মিক সাধক ৰাতুল বৰুৱা। সুৰক্ষিত প্ৰকৃতিৰ বাবে মানৱ জাতিৰ কৰণীয়, পৰম্পৰাগত বনৌষধিৰ পৰিচয়, প্ৰয়োগৰ মাত্ৰা পদ্ধতি, অভিজ্ঞ বনৌষধি চিকিৎসকৰ চিকিৎসা সেৱাৰ তথ্য প্ৰকাশ আৰু আধ্যাত্মিক বাতাবৰণৰ দ্বাৰা সমাজৰ প্ৰতিজন ব্যক্তিৰ মন তন চিন্তা চেতনাৰ উত্তৰণ সাধনৰ বিনম্ৰ প্ৰয়াসেৰে আমি তীৰথ ৰেখা নামৰ এই চেনেলটো সম্প্ৰসাৰণ কৰিছোঁ। আশা ৰাখিছোঁ তীৰথ ৰেখা চেনেলৰ ভিডিঅ'বোৰ প্ৰত্যক্ষ কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনসচেতনতা বৃদ্ধিত অৰিহণা আগবঢ়াব। আমাৰ যোগাযোগ নম্বৰ হ'ল 9395539711। বন্ধুসকল, আমি প্ৰতিদিনে তামোলৰ লগত চূণ ধপাত মিশ্ৰণ কৰি পাণ খাই আহিছোঁ আৰু নোখোৱাজনেও বিভিন্ন পৰিৱেশত পাণ কিম্বা পাণ গছ প্ৰত্যক্ষ কৰি আহিছে। অসমীয়া জাতীয় কৃষ্টি পৰম্পৰাত মান ধৰা কিম্বা অতিথি আপ্যায়নত অগ্ৰাধিকাৰ পোৱা তামোল পাণযোৰৰ অবিচ্ছেদ্য পাণখিলাৰ ঔষধি গুণ কিমান বিস্তৃত এই সন্দৰ্ভত বহুত লোকেই অজ্ঞ। কি কি ৰোগত পাণে ঔষধৰ ভূমিকা পালন কৰে, প্ৰয়োগৰ সুবিধাৰ্থে জানি থওকচোন। বদ হজম হ'লে পাণৰ ৰস সেৱন কৰিলে নিমিষতে উপকৃত হ'ব। হাত ভৰিত মোচোকা খালে পাণ এখিলাত সৰিয়হ তেল সানি পাণখন গৰম কৰি মোচোকা খোৱা ঠাইত বান্ধি থ'লে বিষ উপশম হয়। কাণৰ বিষ হ'লে পাণ এখিলা গৰম কৰি ৰস উলিয়াই 4 টোপ ৰস কাণত দিলে বিষ হাম কাটে। কথাই কথাই খং উঠা মানুহে পাণৰ ৰসত গাখীৰ মিহলাই খাব, খং ভাৱ মনৰ মাজতে লীন হ'ব। পাণৰ শিপাৰ ৰস সেৱন কৰিলে মহিলাৰ গৰ্ভধাৰণ নহয়। পাণৰ শিপাৰ ৰস এবিধ জন্মনিয়ন্ত্ৰক। ঘোষক কণ্ঠশিল্পীসকলে পাণৰ ৰস পান কৰিলে কণ্ঠস্বৰৰ উন্নতি পৰিলক্ষিত হ'ব। পাণৰ অন্যান্য গুণসমূহ হ'ল ৰুচিকাৰক, বলবৰ্ধক, সুগন্ধিযুক্ত, কণ্ঠস্বৰ শুদ্ধিকাৰক, বাত বিষনাশক, উত্তেজক, বায়ু প্ৰশমক, ক্ষতনাশক আৰু কুকুৰিকণা ৰোগ নিবাৰক। পাণ এবিধ উত্তম এণ্টিছেপ্টিক। মনত ৰাখিব, আহাৰৰ অন্তত ব্যৱহাৰ কৰা মহুদি স্বৰূপ তামোল পাণ সুন্দৰ হজমকাৰক। সকলোৱে মংগলে থাকক, শান্তিৰে থাকক।